নমস্কাৰ, মই ডক্টৰ প্ৰাঞ্জল হালৈ। কেতিয়াবা কিছুমান মানুহক লক্ষ্য কৰিছেনে এনি টাইম হাঁচি মাৰি থাকে বা কিছুমানৰ নাকটো এনি টাইম বন্ধ হৈ থাকে, তলমূৰ কৰিব নোৱাৰে বা উশাহ ল'ব নোৱাৰে। যদিহে এই প্ৰব্লেমটোত ভুগি আছে, যদিহে চিকিৎসকৰ ওচৰত যায়, তেতিয়াহে ডায়েগন'চিছ হয় তেওঁৰ চাইনাছ হৈছে বা চাইনাচাইটিছ হৈছে। এই চাইনাছ বা চাইনাচাইটিছ যদিহে কাৰোবাৰ হয়, আপুনি অপাৰেশ্যন নকৰাকৈ ভাল কৰিব পাৰিবনে বা আপুনি অপাৰেশ্যন কৰিব লাগিব নেকি? সৰু ল'ৰা ছোৱালীৰে এই চাইনাছ হয় নেকি? নে ডাঙৰ পুৰুষ মহিলাৰো এই বেমাৰটোত হ'ব পাৰে নেকি? আহক আজি এই গোটেই ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰোঁ। নমস্কাৰ, মই ডক্টৰ প্ৰাঞ্জল। এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে গোটেই চাইনাচাইটিছৰ ঘৰতে বহি আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে, গোটেই যাতে পৰামৰ্শবিলাক আপোনালোকে যাতে গ্ৰহণ কৰিব পাৰে। যদি এই ভিডিঅ'টো ভাল লাগে, আপুনি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এই চাইনাছৰ বিষয়ে আমি কিছু পৰিমাণে জানি লওঁ। এই চাইনাছ মানে হৈছে স্পেচ। এই চাইনাছ বা স্পেচত যদি ইনফেকশ্যন হয় বা ইনফ্লেমেশ্যন হয়, তেতিয়াহে আমি চাইনাচাইটিছ বুলি কওঁ। চাইনাছ মানে হৈছে স্পেচ, চাইনাচাইটিছ মানে হৈছে এটা বেমাৰ। এই চাইনাছ আমাৰ শৰীৰত 4 ধৰণৰ পোৱা যায়। ফ্ৰণ্টেল চাইনাছ 2 চকুৰ একেবাৰে ওপৰতে থাকে, ইথোমিডিয়েল চাইনাছ 2 চকুৰ একেবাৰে মাজত থাকে, মেক্সিলাৰী চাইনাছ 2 চকুৰ তলত থাকে আৰু স্পেনোইডেল চাইনাছ 2 চকুৰ একেবাৰে পিছৰ ফালে থাকে। এই চাইনাছ স্পেচবিলাকত যদিহে ইনফেকশ্যন হয় বা ইনফ্লেমেশ্যন হয়, তেতিয়াহে আপুনি এই চাইনাচাইটিছ ৰোগত ভুগিব পাৰে। এতিয়া জানো আহক চাইনাছৰ মেইন কামবিলাক কেনেকুৱা ধৰণৰ। এই চাইনাছ স্পেচবোৰত এয়াৰ ফিল্ড হৈ থাকে। এই চাইনাছবিলাকৰ মেইন কাম হৈছে শ্বাস প্ৰশ্বাসত লোৱা এয়াৰ ফিল্টাৰ কৰা, মূৰৰ ওজন পাতল কৰা, বডিৰ টেম্পাৰেচাৰ নিয়ন্ত্ৰণ কৰা, ৰেছপিৰেটৰী ছিষ্টেমৰ ইমিউনিটি ৰেছপন্স মেকানিজিম নিয়ন্ত্ৰণ কৰা, হিউমিডিটি নিয়ন্ত্ৰণ কৰা, মানুহৰ মাতটো বা মানুহৰ ভইচটো নিয়ন্ত্ৰণ কৰা। এই চাইনাছত এয়াৰ ফিল হৈ থাকে। যদিহে ইনফেকশ্যন হয় বা ইনফ্লেমেশ্যন হয়, তেতিয়াহে চাইনাচাইটিছ হ'ব পাৰে। আচলতে আৰম্ভণিতে চাইনাচাইটিছ নহয়, অন্য এটা বেমাৰৰ ছেকেণ্ডেৰী ইনফেকশ্যন হৈ পেলাইহে চাইনাচাইটিছ ডেভেলপ হ'ব পাৰে। আৰু মেইন বেমাৰটো হৈছে এলাৰ্জিক ৰাইনাইটিছ, যাক আমি চৰ্দি বা এলাৰ্জি বুলিও কওঁ। যদিহে আমাৰ নাকৰ ভিতৰত ইনফেকশ্যন হয় বা ইনফ্লেমেশ্যন হয়, আমি কি সমস্যাত ভুগিব পাৰোঁ? এনি টাইম নাকেৰে পানী ওলাব ধৰিব পাৰে, নাকেৰে এনি টাইম পানী ওলাব, নাকটো একেবাৰে বন্ধ হ'ব ধৰিব। কিছুমানে নাকেৰে উশাহ ল'ব নোৱাৰে, মুখেৰে উশাহ ল'ব লগা হয়, যাৰ ফলত থ্ৰ'ট ইৰিটেশ্যন হয়, অৰ্থাৎ ডিঙিটো খুব সুৰসুৰণি লগাৰ দৰে হয়। কিছুমানৰ চকু বা নাক খুব বেছি পৰিমাণৰ খজুতি হয়। কিছুমানৰ কাণতো ইনফেকশ্যন হোৱা দেখা যায়। কিছুমানৰ মূৰটো খুব গধুৰ অনুভৱ কৰে, কিছুমানৰ জ্বৰ অনুভৱ কৰে, কিছুমানৰ খুব সঘনাই চৰ্দি লাগি থাকে, কিছুমানে বহুত বেছি হাঁচি মাৰে। এই এলাৰ্জিক ৰাইনাইটিছ যদিহে আমি অৱহেলা কৰোঁ, কি প্ৰব্লেম হ'ব পাৰে বা কি সমস্যা হ'ব পাৰে? ধৰি লওক আপোনাৰ এলাৰ্জি হৈছে বা খুব বেছি চৰ্দি হৈছে, আপুনি টেবলেট এটা খাইছে, দেখিছে ভাল হৈছে, কিছুদিনৰ পিছত আকৌ বেমাৰটো ষ্টাৰ্ট হৈছে, আপুনি আকৌ এটা টেবলেট খাইছে। এনেকৈ যেতিয়া বছৰ ধৰি আপোনাৰ দেহত বেমাৰটো থাকিব, তেতিয়াহ'লে ই ছেকেণ্ডেৰী ইনফেকশ্যন হৈ পেলাইহে চাইনাচাইটিছ, নেজেল পলিপ হ'ব পাৰে, অৰ্থাৎ নাকত মাংস বাঢ়ি অহাৰ দৰে হ'ব পাৰে। কিছুমানৰ কাণৰ ইনফেকশ্যন হ'ব পাৰে বা ইয়াৰ ইনফেকশ্যন, আৰু কিছুমানৰ এজমা ডেভেলপ হ'ব পাৰে। একচুৱেলি এই এলাৰ্জিক ৰাইনাইটিছটো এটা অট'ইমিউন ডিজিজ, অৰ্থাৎ আমাৰ শৰীৰত যেতিয়া বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা হ্ৰাস হয় বা কমি যায়, তেতিয়াহ'লে আমাৰ সঘনাই চৰ্দি বা সঘনাই এলাৰ্জিক ৰাইনাইটিছ আমি ভুগিব পাৰোঁ। এলাৰ্জিক ৰাইনাইটিছক ট্ৰিগাৰিং কৰা মেইন ফেক্টৰবিলাক, অৰ্থাৎ ক'ৰ পৰা এই চৰ্দি বা এলাৰ্জি খুব বেছি পৰিমাণৰ হ'ব পাৰে জানেনে? প্ৰথম হ'ল ধূলি বা ডাষ্ট। যদিহে আপুনি খুব বেছি ধূলি খাইছে বা খুব বেছি ডাষ্টত সংস্পৰ্শলৈ অহাৰ লগে লগে খুব বেছি হাঁচি মাৰিবলৈকে ধৰিব। বহু দিনৰ পৰা পৰি থকা কাপোৰ যদিহে কোনোবাই পিন্ধে, তেতিয়া কিছুমানৰ খুব বেছি হাঁচি মাৰা দেখা যায় বা এলাৰ্জিক ৰাইনাইটিছত ভোগা দেখা যায়। আপোনাৰ যদিহে বাগিচা আছে বা গাৰ্ডেনিং কৰিছে আপুনি, তাৰ পৰাগৰেণুৰ পৰাও বা পলেনৰ পৰাও আপোনাৰ এলাৰ্জিক ৰাইনাইটিছ হ'ব পাৰে। পাৰফিউম বা বডি স্প্ৰে ইউজ কৰিলেও এলাৰ্জিক ৰাইনাইটিছ হয় বা খুব বেছি হাঁচি মৰা দেখা যায়। আপোনাৰ ঘৰত যদিহে পোহনীয়া জন্তু আছে বা আপোনাৰ পেটছ আছে, এই পোহনীয়া জন্তু বা পোহনীয়া কুকুৰ বা মেকুৰীৰ ডেণ্ডাৰ, অৰ্থাৎ গাৰ ছালৰ লেতেৰাবোৰৰ পৰাও এলাৰ্জিক ৰাইনাইটিছ হ'ব পাৰে বা ট্ৰিগাৰিং কৰিব পাৰে, যাৰ ফলত আপুনি খুব বেছি চৰ্দি, খুব বেছি আপোনাৰ হাঁচি মৰা এই বেমাৰটো হ'ব পাৰে। কিছুমান মানুহে যদিহে কক্ৰচৰ সংস্পৰ্শত আহে বা পঁইতাচোৰাৰ সংস্পৰ্শত আহে, তেতিয়াও খুব বেছি হাঁচি মৰা দেখা যায়।
এই এলাৰ্জিক ৰাইনাইটিছ দুই ধৰণে হ'ব পাৰে। কিছুমানৰ ছিজনেলি হয়। কিছুমান মানুহক শুনা পাব বা কিছুমান মানুহৰ কোৱা শুনা যায় তেওঁলোকৰ বেমাৰটো অনলি ঠাণ্ডাৰ দিনতে বেছি হয় বা কিছুমানৰ গৰমৰ দিনত বেছি হয়। যদিহে বতৰ খুব বেছি বৰষুণ দিছে বা ডাৱৰীয়া হৈছে তেতিয়া তেওঁলোকৰ খুব বেছি হাঁচি মৰা বা নাক বন্ধ হোৱা দেখা যায়। তো কিছুমানৰ এই বেমাৰটো ছিজনেলি হ'ব পাৰে। কিছুমানৰ পেৰিনেলি হয়, অৰ্থাৎ গোটেই বছৰটোতে এই বেমাৰটোত ভগা দেখা যায়। কিছুমান মানুহৰ বা কিছুমান সৰু ল'ৰা ছোৱালীৰ কোৱা শুনিব বা কিছুমান ডাঙৰ পুৰুষ মহিলাৰো কোৱা শুনিব তেওঁলোকৰ খুব সঘনাই চৰ্দি লাগে। এলাৰ্জিক ৰাইনাইটিছ বা যদি চাইনাচাইটিছ হৈছে আপুনি কেনেকৈ ইয়াক ডায়েগন'চিছ কৰিব? আপুনি কেনেকৈ জানিব যে আপোনাৰ এলাৰ্জিক ৰাইনাইটিছ হৈছে নে চাইনাচাইটিছ হৈছে? যদিহে আপুনি চিকিৎসকৰ ওচৰলৈ যায়, যদিহে আপুনি পেৰানেজেল চাইনাছৰ এখন এক্সৰে কৰে তেতিয়া তাত দেখিব যে যদিহে চাইনাচাইটিছ হৈছে তেতিয়াহ'লে আপোনাৰ কোনটো চাইনাছত ইনফ্লেমেশ্যন হৈছে বা ইনফেকশ্যন হৈছে, কোনটো চাইনাছত আপুনি ভুগিছে সেইটো আপুনি জানিব পাৰিব। লগতে চিকিৎসকে কিছুমান স্পেচিয়েল ব্লাড টেষ্ট কৰিবলৈকে দিয়ে যাতে আপোনাৰ এলাৰ্জিক ৰিয়েকশ্যনবিলাক ধৰাত পৰে। কেতিয়াবা কিছুমান মানুহক কোৱা শুনিছেনে তেওঁলোকৰ নাকৰ যিখন চেপ্টামখন বেঁকা। নাকৰ চেপ্টামখন তেওঁলোকৰ জন্মৰ পৰাও বেঁকা হ'ব পাৰে। এই নাকৰ চেপ্টামখন বেঁকা হ'লে আপুনি অপাৰেশ্যন কৰিব লাগিব নেকি? নাকৰ চেপ্টামখন অপাৰেশ্যন নকৰিলেও চলিব পাৰিব। অৰ্থাৎ আপোনাৰ নাকৰ চেপ্টামখন বেঁকা হৈ আছে আৰু তাৰ কোনো ধৰণৰ এলাৰ্জিক ৰিয়েকশ্যন নহয়, এলাৰ্জিক ৰিয়েকশ্যন বা এলাৰ্জিক ৰাইনাইটিছ নাই বা চাইনাচাইটিছত আপুনি ভোগা নাই, অৰ্থাৎ আপোনাৰ চৰ্দি হোৱা নাই বা আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই, আপুনি তেতিয়া অপাৰেশ্যন নকৰাকৈ চলিব পাৰিব। তো যদিহে আপুনি দেখিছে যে আপোনাৰ নাকৰ চেপ্টামখন বেঁকা হোৱাৰ কাৰণে আপুনি খুব বেছি উশাহ লোৱাত কষ্ট পাই আছে, তেতিয়াহে আপুনি চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আপুনি অপাৰেশ্যন কৰাৰ সিদ্ধান্ত ল'ব পাৰে। এই চাইনাছ বা চাইনাচাইটিছ হ'লে বা এলাৰ্জিক ৰিয়েকশ্যন বা এলাৰ্জিক ৰাইনাইটিছ যদিহে আপোনাৰ হয়, আপুনি ঘৰত বহি কেনেকৈ ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিব? প্ৰথমতে আপুনি যদি ক'ৰবাত যায় বা আপুনি যদি গাড়ী চলায় বা আপুনি যদি বাইক চলায় তেতিয়াহ'লে এখন মাস্ক পিন্ধি লওক। আপুনি ফুল হেলমেট ইউজ কৰক। দেখা পাব আপুনি ডাষ্টৰ পৰা বহুত পৰিমাণে ফ্ৰী হ'ব পাৰিছে। মহিলাসকলে ঝাৰু দিওঁতে ঘৰত যেতিয়া ঝাৰু দিব তেওঁলোকে এখন মাস্ক পিন্ধি লওক। কিছুমান মানুহে ফিডাৰ পিলো ইউজ কৰে বা গাৰু ইউজ কৰে। আপুনি ফিডাৰ পিলো ইউজ কৰাৰ পৰা আপুনি বিৰত থাকক। আপুনি কেঁচা পিঁয়াজ সেৱন নকৰিব। কিছুমানৰ কেঁচা পিঁয়াজ খালে খুব বেছি হাঁচি মৰা দেখা যায়। গতিকে আপুনি যদিহে আপুনি এলাৰ্জিক ৰাইনাইটিছ বা আপুনি চাইনাছত ভুগি আছে আপুনি কেঁচা পিঁয়াজ সেৱন নকৰিব। পাৰফিউম বা বডি স্প্ৰে ইউজ কৰিলে যদি আপোনাৰ এলাৰ্জিক ৰাইনাইটিছ হয় বা খুব বেছি হাঁচি মাৰে, কিছুদিন যেতিয়ালৈকে আপোনাৰ ইমিউনিটি ছিষ্টেম ডেভেলপ নহয় আপুনি তেতিয়ালৈকে ইউজ কৰাৰ পৰা বিৰত থাকক। ঘৰত ধূপ নজ্বলাব। কিছুমানৰ ধূপৰ যিটো ধোঁৱা ওলায় বা ফগ ওলায় তাৰ পৰাও কিছুমানৰ খুব বেছি এলাৰ্জিক ৰাইনাইটিছক ট্ৰিগাৰিং কৰা দেখা যায়। গতিকে আপোনাৰ যদিহে বেমাৰত ভুগি আছে আপুনি ঘৰত নজ্বলাব। ফ্ৰিজত ৰখা কোনো ধৰণৰ বস্তু সেৱন নকৰিব। কিছুমানে ফ্ৰিজত ৰখা খাদ্য বা বস্তু গৰম কৰি সেৱন কৰে। আপুনি যদিহে আপোনাৰ চাইনাচাইটিছত ভুগি আছে আপুনি গ্ৰহণ কৰিব নোৱাৰিব। কোনো ধৰণৰ ক'ল্ড ড্ৰিংকছ বা আইচক্ৰীম আপুনি সেৱন কৰিব নোৱাৰিব। ঘৰত যদিহে পেটছ আছে বা পোহনীয়া কুকুৰ বা মেকুৰী আছে আপুনি তেওঁলোকৰ পৰা আঁতৰত থাকক। এতিয়া আপুনি কি বস্তু খাব পাৰে? গৰম বস্তুবিলাক সেৱন কৰিব পাৰিব। এনিমেল প্ৰ'টিন ইউজ কৰাৰ পৰা বিৰত থাকক। এনিমেল প্ৰ'টিন ইউজ কৰিলে কিছুমানৰ এলাৰ্জিক ৰাইনাইটিছ বেছি ট্ৰিগাৰিং কৰা দেখা যায়, কিছুমানৰ বেছি হোৱা দেখা যায়। গতিকে তাৰ পৰিৱৰ্তে ভেজিটেবল প্ৰ'টিন অৰ্থাৎ বেছি পৰিমাণৰ শাক পাচলি আপুনি ইউজ কৰক বা আপুনি কেঁচা শাক পাচলি বেছি পৰিমাণে খাওক। চয়াবিন, মাছৰুম, ৰাজমাহ আদি আপুনি বেছি পৰিমাণে খাব পাৰে। ভিটামিন চি জাতীয় খাদ্য খাওক। ভিটামিন চি ক'ত বেছি পৰিমাণে পাব? আমলখি, মধুৰিআম, কমলা টেঙা, মৌচুমী, নেমু টেঙা, কেঁচা জলকীয়া আদিত ভিটামিন চিৰ পৰিমাণ বহুত বেছি পৰিমাণৰ থাকে। আপুনি কেঁচা নহৰু অৰ্থাৎ এটা ফটা কেঁচা নহৰু খাব পাৰে। আপোনাৰ ইমিউনিটি ছিষ্টেম ডেভেলপ কৰিবৰ কাৰণে ই খুবেই উপযোগী। গৰম পানীৰ ভাপ বা ষ্টিম ইনহেলেশ্যন ল'ব পাৰে। দেখিব আপোনাৰ যদিহে নাক বন্ধ হৈছে সি খোল খাব ধৰিব অৰ্থাৎ ক্লিয়াৰ হ'ব। নাকেৰে আপুনি ধুনীয়া কৰি উশাহ ল'ব পাৰিব। ৰাতিপুৱা শুই উঠি অনুলোম বিলোম কৰিব পাৰে বা প্ৰাণায়াম কৰিব পাৰে। য়োগা কৰিলে আপোনাৰ ইমিউনিটি ছিষ্টেমো ডেভেলপ হ'ব, লগতে আপুনি নাকেৰে খুব ধুনীয়া কৰি উশাহ ল'ব পাৰিব। এই সকলোবিলাক যদি ভালদৰে নিয়ন্ত্ৰণ কৰে আপুনি দেখিব চাইনাচাইটিছ, এলাৰ্জিক ৰাইনাইটিছ অথবা নেজেল পলিপ যদিহে কাৰোবাৰ হৈছে
বা নাকত যদি কাৰোবাৰ মাংস বাঢ়ি আহিছে, আপুনি অপাৰেশ্যন নকৰাকৈ ঘৰত থাকিয়েই সকলোবিলাক নিয়ন্ত্ৰণ কৰিব পাৰিছে আৰু আপোনাৰ বেমাৰটো খুব ধুনীয়া কৰি ভাল কৰিব পাৰিছে। আপুনি যদিহে এলাৰ্জিক ৰাইনাইটিছত খুব ভুগি আছে, তেতিয়াহ'লে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'ব, লগতে সকলোবিলাক নিয়ন্ত্ৰণ কৰিব। দেখা পাব আপুনি খুব সোনকালে এই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছে। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু পৰিমাণৰ হ'লেও উপকৃত হ'ব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে এৰিছোঁ, ধন্যবাদ।